नमस्कार बंधुসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিগ আপডেট। হাউ টু সেভ হিউমেন লাইফ ফ্ৰম কোভিড-19। কেনেকৈ মানৱ জীৱনক কেনেকৈ মহামাৰী কোভিড-19ৰ পৰা ৰক্ষা কৰিব পাৰি চাওঁ আহক। কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট। পইণ্ট নম্বৰ 1, 2 বছৰৰ বাবে বিদেশ ভ্ৰমণ স্থগিত ৰাখক। পইণ্ট নম্বৰ 2, এবছৰৰ বাবে বাহিৰা খোৱা বন্ধ ৰাখক। পইণ্ট নম্বৰ 3, অপ্ৰয়োজনীয় বিবাহ বা অন্যান্য অনুষ্ঠানত যোৱা বন্ধ ৰাখক, নাযাব। পইণ্ট নম্বৰ 4, অপ্ৰয়োজনীয় ভ্ৰমণৰ যাত্ৰা গ্ৰহণ নকৰিব। পইণ্ট নম্বৰ 5, কমপক্ষে 1 বছৰৰ বাবে ভিৰ থকা ঠাইত নাযাব। পইণ্ট নম্বৰ 6, সামাজিক দূৰত্বৰ নিয়মাৱলী সম্পূৰ্ণৰূপে পালন কৰক। পইণ্ট নম্বৰ 7 হ'ল আপোনাৰ চাৰিওপাশে কোনো হুলস্থুল গোলমাল হ'ব নিদিব। পইণ্ট নম্বৰ 8, আপুনি নিৰামিষ খোৱাৰ অভ্যাস কৰক। আপোনাৰ পৰিয়ালৰ সকলো লোকে নিৰামিষ খোৱাৰ অভ্যাস কৰক। পইণ্ট নম্বৰ 9, এই 6 মাহত চিনেমা, মল, ভিৰৰ বজাৰত নাযাব। সম্ভৱ হ'লে পাৰ্ক, পাৰ্টি ইত্যাদিতে নোযোৱা উচিত। পইণ্ট নম্বৰ 10, চেলুন বা বিউটি পাৰ্লাৰত সাৱধান থাকক। পইণ্ট নম্বৰ 11, অপ্ৰয়োজনীয় সভাত যোগদান নকৰিব। সদায় সামাজিক দূৰত্বৰ কথা মনত ৰাখক। পইণ্ট নম্বৰ 12, আপুনি বাহিৰত ওলোৱাৰ সময়ত বেল্ট, ৰিং, ঘড়ী পৰিধান নকৰিব। আপোনাৰ মোবাইলক সময় চাবলৈ ব্যৱহাৰ কৰক। পইণ্ট নম্বৰ 13, কাৰো লগত হাত নিমিলাব। চেনিটাইজাৰ বা টিছু পেপাৰ প্ৰয়োজন হ'লে ব্যৱহাৰ কৰক। পইণ্ট নম্বৰ 14, আপোনাৰ ঘৰৰ বাহিৰতে আপুনি পৰিধান কৰা জোতাযোৰ ৰাখক। ঘৰৰ ভিতৰলৈ জোতা সোমোৱাই নিদিব। পইণ্ট নম্বৰ 15, আপুনি বাহিৰৰ পৰা ঘৰলৈ আহিলে হাত আৰু ভৰি পৰিষ্কাৰ কৰি ধুই ঘৰত প্ৰৱেশ কৰক। পইণ্ট নম্বৰ 16, আপুনি যেতিয়া ভাবে যে আপুনি সন্দেহজনক ৰোগীৰ স্পৰ্শলৈ আহিছে, তেতিয়া আপুনি ঘৰলৈ যাই ভালকৈ গা ধুৱক। আজিলৈ ইমানেই। এই তথ্য আপুনি আপোনাৰ সকলো পৰিয়ালৰ লোকৰ লগত শ্বেয়াৰ কৰক আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক, যাতে এই মহামাৰীৰ পৰা বাচিব পাৰি। ধন্যবাদ। ফৰ মোৰ ভিডিঅ'জ প্লিজ ছাবস্ক্ৰাইব